তো হাই মাকসুদাইসকল, ভিডিঅ'টো চোৱাৰ আগতে হেডফোনডাল কাণত ল'বলৈ নাপাহৰিব। তো মানে মই আজি এটা টপিকৰ ওপৰত কথা ক'বলৈ যাই আছোঁ। আৰু টপিকটো হ'ল বহুত দুখ লগা। কেলা কি হ'ল হ'ল আজি 2 দিন হ'ল। পৰহি দিনা মোৰ ঘৰত ক'লে কাম বনটো নাই, বেলেগ কামটো একো নকৰা, দিনডাল মোবাইলটো ঘৰত লাগি থাকা। তো ক'লে কি মোবাইলটো মই বাৰু লাৰি থাকোঁ মোবাইল। ক'লে কি ধান কুৰাবি আজি ঘৰত দেই। এইবিলাক দেখা পাইছা আপোনালোকে, এইবিলাক আমাৰ খেতি পথাৰ হয়। কেলা খেতি পথাৰ এইবিলাক ধান চান মাৰিলোঁ ইয়াতে। তো কেলা কি হ'ল, কৈছে কি একবাৰত 4 হাৰকৈ দাংবি বুলি কৈছে। আৰু ঘৰত কেলা মাকসুদাই 4বাৰকৈ দাংবি বুলিছে। তাৰপিছত মই ক'লোঁ হ'ব বাৰু। কেলা নুনুত লৈছোঁ, কেলা মই ধান সোমাই গৈছি বাল, নুনুত ধান সোমাই গৈছি বাল। চাব নুনুত ধান সোমাই গৈছি বাল। ডাক্তৰত যাব লগা হ'ল। কেলা মাথা নষ্ট হৈ গৈছে মোৰ। নুনুৰ ভিতৰত জাংঘা পিন্ধি যোৱা নাছিলোঁ কেলা, ডাইৰেক্ট নুনুৰ ভিতৰত, বাৰীৰ ভিতৰত কেলা ধান সোমাই গৈছে কেলা এটা। তাৰপিছত মুতবা পাৰা নাই কেলা, চালতাল গেছি চেট, মুতবা পাৰা নাই। কি হ'ব এতিয়া মই ভাববাই পাৰা নাই কেলা, বিষাই আহিছে তামাম, পুৰা জ্বৰ পানী লগা হৈ গৈছে বাল। কি কৰিলে ভাল হ'ব মই বুজি পোৱা নাই এতিয়া। ঘৰতো ক'ব পৰা নাই ডাইৰেক্টকৈ, বোলে মই ট্ৰিটমেণ্ট লৈ আহিছোঁ মনে মনে। ক'ম মই লাহেকৈ ঘৰত। তো নুনুত মোৰ ধান সোমাই গৈছে বাল। এয়ে আৰু ভিডিঅ'টো, কোনোবাই যদি কিবা ছাজেশ্যন দিব পাৰা মোক অলপমান খবৰ দিবি, কমেণ্ট চমেণ্ট মাৰিবি, ভিডিঅ'টো ভাইৰেল কৰি দিবি অলপমান বুজছা। তো আজিলৈকে সমাপ্ত কৰিছোঁ বাল। এয়া আৰু ভিডিঅ'টো তহঁতক মানে মই এইটো কথাকে ক'ব বিচাৰিছিলোঁ আৰু ন। তো তো বাই বাই চেট মাকসুদাই নাকসুদাই হাত। ধন্যবাদ আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব একদম। বাই বাই।